হেল্ল' বন্ধুসকল, ডিজে অসম চেনেলটিলৈ আপোনালোকক স্বাগতম। আপোনালোকে ভিডিঅ'বোৰ চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো নিশ্চয় দবাই দিব। আপোনালোকক আমাৰ ঘৰৰ ওচৰৰে গাঁৱৰ যিখিনি মানে ভাল লগা দৃশ্য আৰু সেইবিলাক আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'বিলাক চাব আৰু মোৰ লগত মোৰ ভতিজা ল'ৰা এটা আহি আছে। আমি অলপ ওলাই আহিছোঁ, মানে সন্ধিয়া টাইমটো, এইকণ টাইমত মানে অলপ ফুৰি আহি ভাল লাগে। যিহেতু এইকণ টাইমত মানে আৰু মাইণ্ডটো ফ্ৰেছ হ'বলৈ কাৰণে মানে মুকলিত ওলাই আহিছোঁ। আমি এতিয়া আহি সোণাই নদীৰ কাষ পালোহি। আপোনালোকক দেখাম সোণাই নদীৰ কাষ মানে পাৰটো আৰু আমি কাষৰে ৰাস্তা দি আহি আছোঁ, চাব পাৰে। এইখন সোণাই নদী ভৰি গ'ল। মানুহবিলাকে মানে মাছ মাৰে, কিন্তু তথাপিও আগতকৈ বহুত কমিল মাছ মৰাটো, সেইটো চাব পাৰে। এইটোৱে আমাকে ওচৰে হয়, ঘৰৰ ওচৰে বুলি ক'ব পাৰি। মুকলি ঠাই, ওচৰত ফিল্ড এখনো আছে। আমি তাত বল খেলোঁ আৰু ল'ৰাবিলাকে ইণ্টাৰভিউ কাৰণে দৌৰেও। আৰু বহুত পুৰণি গছ আছে। এইবোৰতো আমি জন্ম নোহোৱা আগৰে ক'ব পাৰি। আমাৰ গাঁৱৰে ওচৰত বহুত ভাল লগা মন্দিৰ এটা আছে, শিৱ মন্দিৰ। আপোনালোকক দেখাম। শিৱৰাত্ৰিও বহুত ভালদৰে পালন কৰে তাত, আমি দেখাম। ওচৰে, বেছি দূৰ নহয়। এই সোণাই নদীৰ কাষতে আছে। গোটেই গৈ আছোঁ, ৰাস্তা পাহাৰৰ মাজৰ ৰাস্তাত গৈ থকা যেন লাগিছে। চাৰিওকাষে গছ গছনি, ইফালে পথাৰ আছে আৰু ইফালে সোণাই নদী আছে। বোলে আহি থাকোঁতে হঠাৎ এটা মানে আপোনাৰ জংঘল ৰাস্তাটো, তাত মানে গছ এজোপা দেখিলোঁ আৰু বস্তু মানে কি আৰু আপোনাৰ ফুল এজোপা দেখিলোঁ। আপুনি ফুলজোপা চিনি পায় নে নাপায় মোক ক'ব আৰু আপোনালোকে কমেণ্টত ক'ব। কিন্তু ফুলজোপা দেখি নিশ্চয় ভাল লাগে। এই ফুল এই বহাগ বিহুৰ সময়ত বিহু গছ বুলি কওঁ আমি। বিহু গছৰ ফুল, যেতিয়া বিহু গছৰ ফুল ফুলে বহাগৰ বতৰ, আমাৰ মানে গাত মানে বিহু লাগি যায়। আৰু এই ফুলজোপা আপোনালোকে চাওক, এই ফুলটো বহুত ভাল লাগে। বহাগ বিহু সময়ত আহে, তেতিয়া মানে ফুলজোপা যেতিয়া ফুলে ন, তেতিয়া বিহু লাগি যায়। আৰু ধৰি লওক আপোনাৰ মাঘৰ বিহুত চাওক, এই জামুনি গছৰ ফুল যেতিয়া ফুলে, তেতিয়া আমাৰ বিহু লাগে। মানে তেনেকুৱা বহুত জংঘলত থাকে, মানে তেনেকুৱা গছ বা ফুল গছেই হওক বা যিকোনো ঔষধৰ গছেই হওক থাকে। কিন্তু আমি সেইবিলাক ইমান এটা উপলব্ধি নকৰোঁ। কিন্তু মানে আপোনাৰ ভাল লাগে, য'ত আমি এতিয়া বিহু গছৰ কোনো মূল্য আমি নিদিওঁ বুলিয়ে ক'ব পাৰি। য'ত আমি কোনো না ঔষধত লগাওঁ, না কিবা ফুলটো আমি কিবা পূজাত লগাওঁ, নে কিবা মন্দিৰত কিবা একো কামৰ নহয় বুলিয়ে ক'ব পাৰি আৰু আপোনাৰ। কিন্তু তথাপিও ফুলটো যেতিয়া ফুলে তেতিয়াহে বিহু লাগে। আপুনি চাওকচোন, যেতিয়া ফুলটো ফুলে তেতিয়াহে বিহু লাগে। এইটো আমাৰ মাজগাঁৱৰ মানে আঞ্চলিকৰে, এইটো পানী যোগানৰ অফিচ হয়। বহুত চাফ চিকুণ কৰি ৰাখিছে। অফিচটো পুৰণা, তথাপিও মানে বহুত চাফ চিকুণ কৰি ৰাখিছে মানে। আৰু আপোনাৰ ইমানটা জংঘলো হেৰি নাই, কিন্তু ৰাস্তা কাষতে। আৰু আপোনাৰ চাওক, আহি আপোনাক মন্দিৰ পালোহি। মন্দিৰটো আপোনাক দেখাম ব'লক। চুহি, এইটো আমাৰ আপোনাৰ ৰাইডিঙা যাব পাৰে, নগাঁও যাব পাৰে। এইটো মানে নগাঁও টাউন যাব পাৰে। আৰু আমাৰ য'ত শিৱৰাত্ৰি বহুত ডাঙৰকৈ মানে উদযাপন কৰে। আপোনালোকক দেখালোঁ। আহি অলপ ব্ৰিজতে ৰৈ দিছোঁ। চাওক, সোণাই নদীৰ সম্পূৰ্ণ দৃশ্য চাওক। আবেলি সময়ত আহি সেইকাৰণে ভাল লাগে। আৰু চাওকচোন, মন্দিৰটোৰ একে সোণাই কাষতে আছে, কিমান এটা ভাল লাগিছে। ইটো বাৰু দেখাওঁ আপোনালোকে চাব। ইটো বাৰু চাওক, ইটো বাৰু ভাল লাগে। আপোনাৰ সেইফালে এটা কিবা ভেটা বুলি কয়, মাছৰ হেৰি কৰি থাকে। এইটো চাওক, ভেটা। এইটো চাব, ভেটা বনাই থৈছে তাত। আপোনালোকক জুম কৰি দেখাম বাৰু বেক কেমেৰাত, কিন্তু মই এতিয়া দেখাই দিছোঁ। এইটো মানে ভেটা, আৰু বহুত ডাঙৰ মাছ পৰে। এইখন হ'ল ব্ৰিজ, এইখনেই হ'ল ব্ৰিজখন। ইয়াত মানে আপোনাৰ বছৰেকৰ মূৰত এদিন মাৰে মাছ। বহুত ডাঙৰ মাছ মানে ধৰে। আৰু ধৰি লওক আপোনাৰ মিনিমাম এটা মাছত আপোনাৰ
15 কেজি 16 কেজি বা 25 কেজি তেনেকুৱালৈকে ডাঙৰ ডাঙৰ মাছ ধৰিছে মই নিজেও মানে দেখা পাইছোঁ মানে ধৰা নাই মই যিহেতু মাছ ধৰিব নাজানো মই ধৰা নাই কিন্তু মানে দেখিছোঁ আৰু আমি চাবলৈ আহোঁ এনেকৈ পূৰা ওচৰতে ন এইটো চাওক ওচৰতে আমাৰ কি ধুনীয়া এটা জেগা আছে চাওক আমি ধৰি লওক বহুত দূৰত যাওঁ জানুৱাৰী মাহত যিকোনো এটা জেগা চাবলৈ যাওঁ ঠিক তেনেদৰে মানে আমাৰ ওচৰতো জেগা আছে কিন্তু আমি মানে ইমান এটা হেৰি নকৰোঁ য'ত মানে আঁতৰত গৈ মানে যিটো ভাল লাগে মানে নেদেখা এটা যিহেতু আমি ওচৰতে থাকোঁ আমি দেখিয়ে থাকোঁ সেইকাৰণে আমি বা হেৰি নকৰোঁ কিন্তু তথাপিও চাওকচোন ভিউজটো চাওক আপোনালোকে নিজে কওক কি বেয়া জেগা নেকি জেগাডোখৰটো নিশ্চয় ভাল তেন্তে ব'লক আৰু বাকী মন্দিৰৰ প্ৰাংগণটো দেখাম বাকী এতিয়া আমি আকৌ বাকীবিলাক দেখাম ব'লক তো একদম মন্দিৰটোৰ কাষৈ পালোহি আপোনালোকৰ মন্দিৰটো সম্পূৰ্ণ দেখাম ব'লক মন্দিৰটোৰ চাৰিওকাষে পুখুৰী ইফালেও পুখুৰী ইফালেও পুখুৰী আৰু নতুনকৈ দুৰ্গা মা মন্দিৰ হেৰি কৰি আছে বনাই আছে আৰু ইয়াতে বহুত ডাঙৰ হয় শিৱৰাত্ৰি আমি প্ৰত্যেক তিনিদিন পাতে 3 দিনো আমি থাকোঁ আপোনাৰ ভাওনাও পাতে আৰু 3 দিন মানে প্ৰথম দিনাখন আপোনাৰ যজ্ঞ হয় আহি পালোহি মন্দিৰটো আপোনাক দেখাম মানে এইটো আপোনাৰ গোটেই এৰিয়াটো বহুত ডাঙৰ হয় ইয়াত মানে এইখন ফিল্ডত মানে মেলা পাতে শিৱৰাত্ৰিত মেলা হয় 3 দিনীয়া মেলা মানে ইমান ডাঙৰ নহয় তথাপিও মানে ডাঙৰ হয় আমাৰ ক্ষেত্ৰত মানে ডাঙৰ হয় এইফালে চাওক আৰু আপোনাৰ ইয়াত মানুহ বহিবৰ কাৰণে জিৰণি ঘৰ বনাই দিছে জিৰণি ঘৰটো কি সুন্দৰকৈ বনাই দিছে আৰু এইফালে মানে বহুত ডাঙৰকৈ বনাই আছে আৰু দুৰ্গা মা মন্দিৰ বনাই আছে ইয়াত দুৰ্গা পূজাও পালন কৰা হয় আৰু এইফালে অতিথি আহিবৰ কাৰণে ঘৰ বনাই থৈছে আৰু আপোনাৰ দূৰৰ পৰা আহিলে বা দূৰৰ পূজাৰী আহিলে মানে ধুনীয়াকৈ থাকিব পাৰে অসুবিধা হয় আৰু এইফালে চাওক শিৱৰাত্ৰিত আমাৰ মূৰ্তি হেৰি কৰি থৈছিলে আৰু কি ধুনীয়াকৈ থৈ দিছে গছৰ তলত যাবলৈ ভয় লাগে বাৰু তথাপিও সেই দেখাইছোঁ আপোনাৰ চাওক ইয়াত বনাই আছে ধুনীয়াকৈ ওচৰতে ফিল্ডখনো আছে ধুনীয়াকৈ বনাই আছে চাওক জিৰণি ঘৰটো চাওক কি ধুনীয়াকৈ টাইলছ দি ধুনীয়া চাফ চিকুণ কৰি ৰাখি থৈছে জিৰণি ঘৰটো আপোনাৰ মানুহ আহে পথাৰৰ মানুহ বা এনেকুৱা ওচৰতে পথাৰ চথাৰ আছে সেইবিলাক মানুহ আহিও বহিব পাৰিব মানে কোনো ধৰণৰ তাত যে অনলি মন্দিৰৰ মানুহে আহিব তাত হেৰি কৰিব সেই তেনেকুৱা নহয় এইখন আপোনাৰ কাৰ্যসূচীবিলাক লিখি থৈ দিছে শিৱৰাত্ৰিত কি হয় কেনেকৈ হয় কেনেদৰে পালন কৰিব এইবিলাক কাৰ্যসূচী এইখনতে লিখি থৈ দিছে মানে সমূহ ৰাইজে আহি পঢ়িব পাৰিব হেৰি কৰিব পাৰিব এইটো প্ৰাংগণটো চাওক আপোনাক আৰু বাকীখিনি দেখাম আপুনি চাওক যদি এবাৰ বেয়া পায় মোক ক'ব এই মন্দিৰটোৰ আপোনাৰ স্থাপিত হৈছিল 26/6/2021 নিৰ্মাণ কৰিছিলে এই মন্দিৰভাগ বহুত ধুনীয়াকৈ ৰাখিছে ধুনীয়া মানে আপোনাৰ ৰং চং কৰি আপোনাৰ কোনো লেতেৰা নোহোৱাকৈ ধুনীয়াকৈ ৰাখিছে চাওক মন্দিৰটো আৰু আপোনাৰ আপোনাৰ শিৱ মন্দিৰৰ সেইটো দেখাম মানে আপোনাৰ মানুহ ঘূৰিব পাৰে মানে সেৱা কৰিব আহিলে ভক্তবিলাকো এনেকৈ ঘূৰিব পাৰিব আপোনাৰ বেলেগত যেনেকৈ আপোনাৰ গছত যেনেকৈ ঘূৰে ঠিক তেনেকৈ ঘূৰিব পাৰিব আহক আপোনাক দেখাম পূজাৰীজনে মানে চাকি জ্বলাই কৰি গ'ল চাকি জ্বলাই কৰি যোৱাৰ পিছত মানে আমি সোমাইছোঁ এইটো বৰ্তমান অকণমান লেতেৰা কৰি থৈছে মানে যি পাত গছটো কাষতে গছ আছে গছৰ পাত পৰিছে বাকী তেনে একো লেতেৰা নাই খালি
এই গছৰ পাতবিলাক লৈছে বটগছৰ পাত মন্দিৰটো চাওক আৰু এইফালে হনুমান বহুত কৰি থৈ দিছে আহক দেখাম এইটো সোণাই নদী এতিয়া বৰ্তমান পানী কমি গৈছে সোণাই নদীয়ে ভৰি হাত ধুবৰ বাবে এইটো ষ্টেপ বনাই দিছে আৰু মই যে কৈছিলোঁ গুহাৰটো এইটো চাওক এইটো আপোনাৰ চিমেণ্টেৰে নিৰ্মাণ কৰিছিল আৰু এইজোপা বটগছজোপাৰ তলতে শিৱ মন্দিৰ বন্ধুসকল আপোনালোকে দেখিলে শিৱ মন্দিৰৰ মাজগাঁৱৰ চকলাঘাট শিৱ মন্দিৰৰ যিখিনি মানে আৰু আপোনাৰ যিখিনি দেখাবলগীয়া আছিল গোটেই প্ৰাংগণটো দেখালোঁ আপোনালোকে চাওক আৰু লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব আৰু আমি এতিয়া ঘৰত যাব ওলাইছোঁ মানে সন্ধিয়া হৈ আহিছেতো ঘৰত যাব লাগিব যে ঘৰত গৈ ভিউজটো চাওক কিন্তু মানে চাই কেনেকুৱা পালে ক'ব নিশ্চয় ক'ব আৰু মানে আৰু এটা নতুন ব্লগলৈ আহিম আপোনালোকক আজি আপোনালোকক ইমানতে সমাপ্ত দিছোঁ বাই বাই প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব লগতে বেল আইকনটো নিশ্চয় দবাই দিব আৰু আপোনালোকক কালিলৈ বা পৰহিলৈ আৰু নতুন ভিডিঅ' দেখা পাব নতুন ব্লগ বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যাতে মৰম আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিলোঁ ধন্যবাদ